हेलो एवरीवन কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে কুশলে আছে আমাৰো ভাল মোৰ অকমান চৰ্দি লাগি আছে হেকাৰণে মাত্ৰ অকমান ভাঙি আছে আৰু এতিয়া মই অকমান বাহিৰতে বহি আছিলো ইমান ধুনীয়াকৈ বতাহ মাৰি আছে ভাল লাগিছে আৰু বতৰটো অকমান মুকলি কৰিছে এতিয়া আৰু এফালে আসক মোৰ ফুলবিলাক এফালেও আছে বহুত দিন হল একো ভিডিও বনোৱা হোৱা নাই তেনেকৈ ৰিলস বিলাকে দি আছো আজি হেকাৰণে ভাবিলো কিবা ভিডিও এটা বনাও আৰু কিবা এটা বনাম মানে এতিয়া মই হেকাৰণে আপোনালোককো দেখুৱাও কিনো বনাও আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো কালি আমাৰ যিহেতু বিবাহ বাৰ্ষিকী আছিল আপোনালোক সকলো ইমান ধুনীয়াকৈ উইশ কৰিছে বহুত ধন্যবাদ তাৰ বাবে আপোনালোকে সদায় এইদৰে আশীৰ্বাদ কৰি যাব আমি যেন সদায় ভালে কুশলে থাকো আপোনালোকো সদায় ভালে কুশলে থাকক আমিও যেন সদায় ভালে কুশলে থাকো আপোনালোকে সদায় এইদৰে আশীৰ্বাদ কৰি যাব আৰু এতিয়া আহকচোন তেন্তে মই কি বনাও আপোনালোকে চাওক আজি মই বনাবলৈ লোৱা বস্তুবিধ হৈছে এইবিধ তৰা গজালি বুলি কয় বহুতে হয়তো চিনি পাইছে আৰু খাইছেও মই প্ৰথমবাৰৰ বাবে আজি বনাই খাম আগতে এদিন খাইছিলো তেতিয়া খাই বহুত বেছি ভাল লাগিলে সেই কাৰণে মানুহজনক কলো আনিবা বুলি তেওঁ খাই যেহেতু ভাল পালে আৰু আজি বনাম মই তৰা গজালি এটো বহুত কাটিব লাগিব ওপৰৰ এই বাকলিবিলাক আছে কাটি ভিতৰত এইদৰে কোমল অংশ ওলাই এইখিনিহে খাই ইয়াৰ ওপৰৰ বাকলিবিলাক কাটিব লাগিব আহকচোন মই এটা বনাও আপোনালোকে চাই থাকক এই কোমল অংশবিধে যেহেতু খাই ইয়া মই এতিয়া উলিয়াই ললো এটো তাৰ পাছত এইদৰে সৰুকৈ কাটি ল'ব লাগিব সৰুকৈ টুকুৰা কৰি ল'ব লাগিব এতিয়া মই আপোনালোকক অকণমান দেখাই দিওঁ এইবিলাক কেনেকৈ এৰাই বহুতে জানে অৱশ্যে এটো দেখুৱা হেৰি নহয় হলেও মই প্ৰথমবাৰৰ বাবে মানে এইবিলাক দেখিছে পুৰা এৰুৱাই ল'ব লাগিব আমাৰ যে বাঁহৰ গাজ খৰিচা বনাই তেনেকৈ আৰু ওপৰৰ এইবিলাক যে বহুত টান হয় কটাৰী এখনৰ সহায়ত এৰুৱাই লম এই বস্তুটো যে মই মানে তৰা গজালি আগতে খাই নাই পোৱা আৰু আমাৰ তাত বিশেষকৈ যোৰহাটত যে এই বস্তুটো মই ওলোৱা দেখা নাই এতিয়া হয়তো ওলাব পাৰে মানে মই যেতিয়া ঘৰত আছিলো সৰু হৈ তেতিয়া মানে মাহঁতে এনেকৈ আনি বনোৱা দেখা নাই মানে আগতে সেইকাৰণে চিনি পোৱা নাছিলো দুলীয়াজানত অহাৰ পাছৰ পৰা চিনি পালো কিন্তু ভালকৈ নাজানো কেনেকৈ বনাই খায় সেইকাৰণে খোৱা নাছিলো ইমান দিন হ'ল এয়া মই কাটি ললো সৰুকৈ কাটি ধুই ললো তাৰ পাছত এতিয়া এইখিনি আকৌ সৰুকৈ কাটিব লাগিব এয়া কাটি লওঁ সৰুকৈ গজালিখিনি একেবাৰে সৰুকৈ এয়া কাটি ললো মিহিকৈ এয়া দেখিছে একেবাৰে সৰুকৈ কাটি দিছো আৰু এইফালে আলু এটাও কাটি ললো আলুটো সৰুকৈ কাটি লৈছো এতিয়া আহক তেন্তে বনাবলৈ আৰম্ভ কৰো এয়া গেছত কেৰাহী এখন পাতি দিলো তেল দিছো তেল বেছি দিব নালাগে অলপ দিলেই হ'ল তেলখন এতিয়া গৰম হোৱালৈ মই ৰৈ দিওঁ তেল গৰম হৈ গ'ল এতিয়া মই ইয়াতে মিহিকৈ কাটি লোৱা পিয়াজ দিছো লগতে এটা জলকীয়াও দি দিছো এতিয়া এইখিনি অকণমান ভাজি লওঁ একেবাৰে সহজ হয় বনাবলৈ অকণমান হালধি দিছো এতিয়া এইখিনি দি দিছো নিমখ দি দিছো জোখমতে নিমখ দিয়াৰ পাছত আকৌ ভাল ধৰণে লৰাই লৈছো আৰু ইয়াত একো নিদিওঁ এনেকৈয়ে খাই ভাল লাগে আপোনালোকে বাৰু তৰা গজালি কেনেকৈ বনাই খায় মোক জনাবচোন দেই আৰু যদি বেলেগ ধৰণেও খাব পাৰি মই এনেকৈয়ে খাইছিলো আগতে এদিন খাই ভালে লাগিলে সেইকাৰণে আজিও এইদৰে বনাইছো এতিয়া অকণমান সিজিবলৈ ঢাকি দিওঁ
এয়া কম জুইত ঢাকি ঢাকি সিজাই আছোঁ হৈ গ'ল হ'বলা সিজিছে আলু সিজিয়ে গ'ল বেছি সময় নালাগে বনাওঁতে পটককৈ হৈয়ে যায় আৰু 2 মিনিটমান সময় ৰাখি দিওঁ এইদৰে তাৰপাছত হৈ যাব চব্জি এয়া হৈ গ'ল তৰা গজালি চব্জি ধুনীয়াকৈ সিজি গ'ল হৈ গ'ল গেছটো অফ কৰি দিওঁ এতিয়া মই এতিয়া উলিয়াই দেখাইছোঁ বাতি এটাত এয়া চাওক আজি এয়া আমাৰ দিনৰ সাজ ভাত দাইল তৰা গজালি চব্জি তাৰপাছতে এয়া হৈছে তিতা কেৰেলা বুটৰ লগত ভাজিছিলোঁ আৰু এয়া চালাড তিয়ঁহ বিলাহী পিঁয়াজ কেঁচা বুট নেমু জলকীয়া আৰু এয়া দাইল আৰু এইফালে এয়া মাইনা আৰু দেউতাকে খাই আছে দেউতাকে কিবা এটা গালি দি আছে তাইখিনি শুনি আছে তেনেকৈ হেল্ল' ফ্ৰেণ্ডছ আমি ভাত পানী খাই আজৰি হ'লোঁ নিশ্চয় আপোনালোকেও খালে মাইনা শুলেগৈ ময়ো অকণমান ৰেষ্ট লৈ লওঁগৈ আৰু ভিডিঅ'টো যিহেতু এডিট মাৰিব লাগিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে আজি সামৰণি মাৰি দিওঁ আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি পেজত চাই আছে পেজখন ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন এটা ভিডিঅ'তে আপোনালোক সকলোকে পুনৰবাৰ লগ পাম আজিলৈ আহিছোঁ তেন্তে বাই বাই